বাই বাই নেপাল এতিয়া মই বনাই আছোঁ দাদা আগলৈ যাম চ' গাইজ গুড মৰ্ণিং বৰ্তমান নেপালৰ পৰা যাব ওলালোঁ যোৱাকালি আমাৰ চকু দেখুওৱা হৈ গ'ল গোটেইখিনি দেখুওৱা হৈ গৈছে অহা মাহত আকৌ এবাৰ মাতিছে ৰিভিউৰ কাৰণে 1 মাহৰ ঔষধ দিছে এতিয়া আমি ভাবিছোঁ দাৰ্জিলিং যাম বুলি তো পোনপ্ৰথমে এতিয়া শিলিগুৰি যাওঁ শিলিগুৰিৰ পৰা সেইপিনে দাৰ্জিলিং যাম বুলি ভাবিছোঁ আৰু প্ৰথমে শিলিগুৰি গৈ চাওঁ এতিয়া ৰাতিপুৱা 6:30 বাজিছে এয়া চব ওলাই আহিছোঁ একেলগে যাবৰ কাৰণে বহুত মজা লাগিলে চ' গাইজ এতিয়া আমি শিলিগুৰিলৈকে গৈ আছোঁ আৰু ইয়াতে ৰাস্তা কাষতে মন্দিৰ এটা দেখা পাইছে তো মন্দিৰৰ সন্মুখত কিবা কিবি দোকান আছে তাতে ইহঁতে কিবা কিনিবলৈ গৈছে আৰু এইটো চাওক হাইৱে এইটো মন্দিৰ আৰু ইয়াতে কিনি আছে মালা তেনেকে এতিয়া আমি আহি পালোঁ আপোনাৰ ইয়াৰ বৰ্ডাৰ সেইখন হ'ল মেচি নদী সেইখন আৰু ভাৰত আৰু নেপালৰ মানে বৰ্ডাৰ ঠাইত সেইখনৰ নাম হ'ল মেচি নদী যিখনে আপোনাৰ ভাৰত আৰু নেপালৰ বৰ্ডাৰ দাৰ্জিলিং যাত্ৰা ষ্টাৰ্ট নেপালৰ পৰা আহি দাৰ্জিলিং মোড় পালোঁ দাৰ্জিলিং মোড়ৰ পৰা এতিয়া দাৰ্জিলিং যাত্ৰা ষ্টাৰ্ট
দাৰ্জিলিঙৰ ফেমাছ টি গাৰ্ডেন। আহি পালোঁ প্ৰথম আপোনাৰ টাউন আৰু এইখন কাৰ্চিয়ং বুলি। এতিয়া কাৰ্চিয়ং টাউন সোমাম। এইখন কাৰ্চিয়ং টাউন। চ' গাইছ আহি পাইছোঁ এতিয়া সোনাদা পাৰ হৈ আহিছোঁ অকণমান। তো ইয়াতে হোটেল এখনত ৰখিছোঁ, কিবা এটা খাই লওঁ। বহুত ভোক লাগিছে, একো খোৱা নাই। ৰাতিপুৱা নেপালৰ পৰা 6টা বজাতে ওলাই আহিছোঁ, এতিয়ালৈকে একো খোৱা নাই। কিবা এটা খাই লওঁ। দাৰ্জিলিঙৰ আৰু অলপ দূৰ আছে। আৰু ভিউটো চাওক, এমেজিং ভিউ। কেনেকুৱা লাগিছে? আল্টিমেট। চলো কুছ খা লেতে हैं। ইয়াতে হোটেল এখনত সোমাইছোঁ সোনাদাত খাবৰ কাৰণে। এইখন মেনু, খোৱা বস্তুৰ দামবিলাক অলপ বেছি। মেগী 50 টকা, আলু পৰঠা 100 টকা। আৰু বাকী ইয়াত এইখন টেবুল আৰু সন্মুখৰ ভিউটো চোৱা। এতিয়া চাওঁ সন্মুখৰ ভিউটো চাওঁ। এইয়া ভিউ। এয়া ভিউ চোৱা আৰু খোৱা বস্তু এনজয় লোৱা ন। দাৰ্জিলিঙৰ ম'ম', দাৰ্জিলিঙৰ মেগী, চব দাৰ্জিলিঙৰ। চাহ, পুৰি, মেগী, ম'ম'। দে টেষ্ট কৰ, কেনেকুৱা খাইছাচোন, কেনেকুৱা লাগে খাইছা প্ৰথম। এই ম'ম' খাইছাচোন, কেনেকুৱা লাগিছে। মজা, ম'ম' মজা, ভাল লাগিছে, বঢ়িয়া। ঠাণ্ডা ঠাণ্ডা বতাহ, মজা ভিউ আৰু লগত মেগী, আৰু লগতে গৰম চাহ। পুৰি এখনো খাইছোঁ অকণমান, নকোৱা টেষ্ট। চব্জিটো কেনেকুৱা আছে? হ'ব দিয়া। বাটাচিয়া লুপ, ইয়াত বহুত মানুহ ফুৰিব আহে। মানে এইটো এটা মেইন টুৰিষ্ট প্লেচ আৰু ইয়াত দাৰ্জিলিং আহিলে ফুৰিব অহা ঠাই বাটাচিয়া লুপ বুলি কয়। সেইটোৱে গোৰ্খা ৱাৰ মেমৰিয়েল বাটাচিয়া।
Welcome to Darjeeling. চব ওলাইছোঁ ফুৰিবৰ কাৰণে হোটেল পাই হোটেলত ফ্ৰেছ হৈ ল'লোঁ এতিয়া 2:30মান বাজিছে হোটেলত ফ্ৰেছ হৈ পিনে এতিয়া সকলোৱে ওলাই আহিছোঁ ফুৰিবৰ কাৰণে এতিয়া পোনপ্ৰথমে আমি গৈ আছোঁ জাপানীজ টেম্পল বেছি দূৰ নহয় আমি য'ত আছোঁ হোটেলত তাৰ পৰা মাত্ৰ 1.5 কিলোমিটাৰ দূৰতে তো এইখিনি আমি খোজকাঢ়ি চাব গৈ আছোঁ আজি ওচৰে পাজৰে যিখিনি আছে আৰু খোজকাঢ়ি চাব পৰা সেইখিনি খোজকাঢ়ি চাম বহুত ভোক লাগিছে হোটেল বিচাৰি আছোঁ খাব হোটেল পোৱা নাই পোনপ্ৰথমে কিবা খাই ল'ব লাগে খাবৰ কাৰণে হোটেল পোৱা নাই এইমাত্ৰ বৰষুণ এইমাত্ৰ ৰ'দ এই দুটাই উঠিবই পৰা নাই দাৰ্জিলিঙত দুপৰীয়া সাজ খাবলৈ আহিছোঁ দেই আৰু ইয়াতে এখন জাপানীজ পিচ টেম্পলৰ গৈ থাকোঁতে এখন আম্মা কিটচেন বুলি আছে ইয়াতে সোমাইছোঁ ইয়াতে বনাই আছে আৰু ইয়াতে আমি ৰখি আছোঁ খাবৰ কাৰণে দুটামান লৈ যাম নেকি ঘৰৰ কাৰণে ধুনীয়া জ্বলা আমাৰ তাত নাপায় জ্বলা কেইটা ডাঙৰ ডাঙৰ ये डल्ले कुशा नहीं है हम लोग को यहाँ का লোকেল হে दिसंबर अक्टूबर नवंबर से पक जाएगा लाल चेरी का जैसा होता है ना अभी तो ये कच्चा है ये किंग लेकिन स्मेल किंग चिली से सोडा स्मेल अच्छा लगेगा इसी এয়াই দাৰ্জিলিং কুইন অফ হিলছ বহুত গাড়ী আহি আছে ন কি হ'ল হৈ যাব ফুল কারোসানা তা আহি আছে কারোসানা না কারোসানা না কারোসানা এটা ভাত পানী খাই এতিয়া আমি মজাকৈ গৈ আছোঁ জাপানীজ টেম্পল চাবৰ কাৰণে কি চাফা ৰাস্তা মজা ৰাস্তা দাৰ্জিলিঙৰ ভিউ চোৱা আকৌ ওখ ওখ গছ চাফা ৰাস্তা তলৰ পিনে মেঘৰ মাজত চহৰ এইবোৰে চাবলৈ আহিছে ন বুদ্ধিষ্ট টেম্পল পিচ পকৰা সেইটোৱে জাপানীজ টেম্পল সেইটো মেইন গেট গেটেৰে সোমালোঁ এতিয়া অকণমান নামি যাব লাগিব এই গছডাল চাওক খোজকাঢ়ি আছোঁ পাহাৰত ভাগৰ লাগি গৈছে
ফাইনেলি আহি পাই গ'লোঁ পিচ পকৰা সেইটো এইটো হ'ল গেট এইপিনে যাব লাগিব এতিয়া ব'লা ওপৰলৈ যাওঁ ব'লা ইয়াতে বৰ্তমান প্ৰাৰ্থনা চলি আছে আবেলি সময়ত ইয়াতে প্ৰাৰ্থনা চলে তাকে এটা প্ৰাৰ্থনা চলি আছে বৰ্তমান আমি একদম খুব ভাল সময়ত আহি পাইছোঁ প্ৰাৰ্থনা চলি থকা সময়তে ইয়াত লিখা আছে ফুল মট্টৰি আৰু এইটো চাওক বহুত মনটো কি ধুনীয়া লাগিছে এতিয়া আমি তালৈকে ওপৰলৈকে গৈ আছোঁ আৰু চাৰিওপিনে ওখ ওখ পাইন ট্ৰী চাগে এইটো কি ধুনীয়া লাগিছে ঠাইখিনি প্ৰায় 1.5 কিলোমিটাৰ ঠাই আমি ইয়াতে খোজকাঢ়ি আহিছোঁ খোজকাঢ়ি অহাৰ পিছত এনেকুৱা ধৰণৰ ভিউ এটা পাইছোঁ জাপানিজ টেম্পলৰ পৰা এতিয়া আকৌ ৰিটাৰ্ণ কৰি আছোঁ আৰু ইয়াৰ ঘৰবিলাক ডিজাইনবিলাক কিমান ধুনীয়া সেইটো চাওক কি মজা ধুনীয়া ডিজাইন আৰু এনেকৈ ৰাস্তাৰ কাষতে বহিবৰ কাৰণে চেয়াৰ আছে বনাই থৈ দিছে চৰকাৰে আৰু আমি এনেকৈ ৰাস্তাৰ কাষতে বহিছোঁ আৰু ইয়াৰ ভিউটো চাওকচোন এবাৰ কিমান যে ওপৰত আছোঁ আমি মেঘ তলত মানুহ ওপৰত
আৰু ইয়াত তিনিও বায়েক বৈনীক বহি মেল পাতি আছে। এতিয়া আমি আহিছোঁ মল ৰোডত, দাৰ্জিলিং ফেমাছ মল ৰোড। এইটোৱেই হ'ল মল ৰোড। চব কাপোৰৰ দোকান, যি লাগে চব পাব। আগলৈকে যাওঁ বোলা, চাই আহোঁ। कब जाने का है आपको एनजीपी? नहीं अभी नहीं, 2 दिन बाद। 2 दिन बाद। तो मेरा नंबर रखिए, कितना जाने? नंबर है ऑलरेडी, एक टैक्सी मतलब फिक्स है यहाँ। नहीं तो हम थोड़ा कम में हम दे देगा वो। কিমান যে কাপোৰ ন, কিমান যে দোকান, কিমান যে কাপোৰ। গৰম কাপোৰ বহুত সস্তাত পোৱা যায় ইয়াতে। চুৱেটাৰবিলাক 200 টকা, 300 টকা, 250 টকা সেনেকুৱা লিখা আছে। কোটবিলাক ভাল লাগিছে ন। কি কণ গ্লেনাৰী ষ্টেট 1885 চনত হোপ 1885তে বনাইছিলে এইখন। বেকাৰী দোকান হয় স্পেচিয়েলিটি ইন বেকাৰী। কিমান মানুহ, কিমান ফ'কাছ কৰিব কেমেৰাই। ইয়াতে বহোঁ অকণমান। এইখন চাওক, 1900 চনতে খুলিছিলে এইখন মদৰ দোকান। কিমান পুৰণি, হেৰিটেজ চিন্স 1890। এই বিল্ডিংটো 1890 চনতে বনোৱা, 1890 চনৰে বিল্ডিং এইটো। Oxford Book and Stationery, Darjeeling. Wow. চাহৰ দোকান ইয়াত বহুত আছে, কাৰণ দাৰ্জিলিংটো চাহপাতৰ কাৰণে বিখ্যাত, তো ইয়াত চাহৰ দোকান বহুত আছে।
এয়া হ'ল দাৰ্জিলিঙৰ ফেমাছ বৰষুণ পূৰা বৰষুণ দি আছে হঠাৎ বৰষুণটো দি দিলে পূৰা ডাঙৰকৈ